ধেমাজি জিলাৰ বৈদিক বৈষ্ণৱ মহাসভাৰ লগত আগৰ পৰা আমি জড়িত হৈ আছো। আপোনালোক সকলে জানে বেলেগুৰি সত্ৰ ধেমাজি জিলাত যিখন বেলেগুৰি সত্ৰ প্ৰতিষ্ঠা হৈ আছে একমাত্ৰ উদাসীন মহাপুৰুষীয়া সত্ৰ। আমাৰ গৃহস্থী সত্ৰ আমাৰ ধেমাজিত ভালেমান কেইখন হৈছেগৈ আৰু কিন্তু উদাসীন সত্ৰ হিচাপে ধেমাজিত বেলেগুৰি শাখা সত্ৰখনে আছে। আজি এই শাখা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে বা মূল সত্ৰখন আপোনালোক সকলে জানে নাৰায়ণপুৰত অৱস্থিত শংকৰ মাধৱৰ মিলনৰ থান শ্ৰী শ্ৰী ধোৰাহাট বেলেগুৰি সত্ৰ। এইখন শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ। আপোনালোকে নাৰায়ণপুৰলৈ গৈছে। নাৰায়ণপুৰত 12 বৈষ্ণৱৰ জন্মভূমি নাৰায়ণপুৰ পবিত্ৰ অঞ্চল। আজি সেই তাতে আছে। আপোনালোক সকলোকে মই প্ৰথম মিটিংখন আৰম্ভ কৰোঁতে মই আহ্বান জনাইছো আপোনালোকে এবাৰ নাৰায়ণপুৰলৈ আহক। দুজনা গুৰু মিলনৰ থানত সেৱা লওক। মাধৱদেৱৰ জন্মস্থান আছে সেৱা লওক। বহুকেইটা নাথা পুৰুষৰ জন্মস্থান আছে আৰু এতিয়া নতুনকৈ হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। আপোনালোকে এদিনৰ কাৰ্যসূচী লৈ গলেও আটাইখিনি চাই চিতি শেষ কৰিব নোৱাৰা বৰ নাৰায়ণপুৰ 12 বৈষ্ণৱৰ জন্মভূমি। আৰু সেই আজি শংকৰদেৱৰ দেশ। এইখন অসমতে শংকৰদেৱ জন্ম হৈছিল। এইখন অসমতে মহাপুৰুষ মাধৱদেৱ জন্ম হৈছিল। এইখন অসমতে 12 বৈষ্ণৱ মাতা পুৰুষসকল জন্মভূমি। আৰু সেই কাৰণে আমি শংকৰদেৱ মাধৱদেৱৰ নীতি আদৰ্শৰে আমি সকলো চলিব লাগিব। শংকৰদেৱ গুৰুজনাই আমাক বহুতখিনি নীতি নিয়মৰ কথা দেখুৱাই দি থৈ গৈছে। গুৰুৰ ভক্তি কেনেকৈ কৰিব লাগে মহাপুৰুষ মাধৱদেৱে দেখুৱাই থৈ গৈছে। আজি সত্ৰসমূহত শৰণ ভজন লওঁতে গুৰুসকলে সমস্ত আধ্যাত্মিক দিশৰ তত্ত্ব কথা বুজাই পঠিয়ায়। আৰু সেইখিনি যদি আমি পালনখিনি কৰোঁ তেতিয়াহ'লে আমাৰ সমাজত বিশৃংখলা সৃষ্টি কেতিয়াও হ'ব নোৱাৰে। আমাৰ মাজত বিশৃংখলা কেনেকৈ হয়? আমাৰ ঘৰখনত খুটুক খাটাক কাজিয়া পেচাল আৰম্ভ কেনেকৈ হয়? আমাৰ সমাজত নামঘৰত বহুতে কাজিয়া পেচাল আৰম্ভ হয়। আগত প্ৰসাদৰ পাতখন লোৱাৰ পাছত বহুতখিনি তৰ্ক বিতৰ্ক আৰম্ভ হয়। কিয় হয়? আৰু এইখিনি এটাই কাৰণ আমি গুৰুৰ বাক্য ৰাখিব পৰা নাই। গুৰুজনাৰ শংকৰদেৱ মাধৱদেৱে দিয়া বাক্যসমূহ আমি ৰাখিব পৰা নাই। তেৰাসকলৰ নীতি নিয়মত আমি চলিব পৰা নাই। সেইকাৰণে আমি শৰণ ভজন ৰান্ধনি কৰিবৰ কাৰণে ভজন ল'বলগীয়া হৈ গৈছে। আমাৰ এতিয়া এইকেইটা ব্যৱস্থাৰ কাৰণে শৰণ ভজনটো হৈছে। কিন্তু সেইটো শংকৰদেৱ গুৰুজনাই মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৰি থৈ যোৱা নাই। আজি আইসকলে যেতিয়া ৰন্ধন ঘৰত ৰান্ধনি হৈ পেলাই সোমায় তেতিয়া এক দৰ্জাখন মুকলোৱাৰ লগে লগে প্ৰভুৰ নাম কৃষ্ণ প্ৰভু তোমাৰ ৰান্ধনি ঘৰত সোমাবলৈ আহিছোঁ। আমি যেনেকৈ গোসাঁই ঘৰত সোমাওঁতে ভগৱানৰ নাম লৈ পেলাই দৰ্জাখনত সোমাওঁ। আমি গোসাঁই ঘৰত সোমাওঁতে যেতিয়া ভগৱানৰ চৰণ মোচা কোচা কৰোঁ তেতিয়া আমি এফাকি ঘোষা গাই থাকিব লাগে আৰু সেই তেতিয়া আমি মাৰ্জনা কৰি থাকিব লাগে, চৰণ মুচি থাকিব লাগে গোসাঁই ঘৰত যেতিয়া আমি মুচোঁ। আৰু ঠিক তেনেধৰণে গোসাঁই ঘৰত প্ৰভু ভগৱান থাকে। ভগৱানৰ ওচৰত অন্য কথা আমি নাপাতো। খংৰাগ আমি সকলো ত্যাগ কৰি পেলাই এক ধ্যানত আমি ঈশ্বৰৰ কামখিনি যিমানকণ সময় হয় সিমানকণ সময় আমি কৰোঁ। আৰু সেই পাকঘৰত থাকে লক্ষী। লক্ষী য'ত থাকে ত'ত আমি অন্ন বনাওঁ। অন্নমুঠি বনোৱাৰ সময়ত তেতিয়া আমি সেই অন্নমুঠি এফাকি ঘোষা গাই যি নাম গুণ মুখস্থ আছে সেইখিনি গাই অন্নমুঠি সিদ্ধখিনি কৰিব লাগে। তাত জোতা চেণ্ডেল পিন্ধি পেলাই পাকঘৰলৈ কেতিয়াও যাব নালাগে। আৰু তেতিয়া অন্নমুঠি যেতিয়া বনাব প্ৰেছাৰ কুকাৰতে হওক চৰুতেই হওক তেতিয়া 17 3 গুণৰ ওপৰত যেতিয়া কেৰাহীখন দিব আৰু সেই দিয়াৰ পাছত তেতিয়া সেই অন্ন যেতিয়া বহাব গুৰুদেৱ নাম ভকত 4 বস্তু নামত 4 মুঠি আৰু তেতিয়া সেই যেতিয়া অন্নমুঠি লৰাই থাকিব এফাকি ঘোষা গাই সেই ঘোষা সেই অন্নতে সোমাই যাব। আৰু তেতিয়া এই অন্ন গুচি প্ৰসাদলৈ পৰিণত হ'ব। আৰু সেই প্ৰসাদ যেতিয়া ঘৰৰ সকলো সদস্যই খাব, নিজৰ স্বামীয়ে হওক ল'ৰা ছোৱালীয়ে হওক সকলোৱে যেতিয়া অন্নমুঠি গ্ৰহণ কৰিব তেতিয়া সেই অন্নৰ দ্বাৰা বিবেক বিবেচনাবিলাক সকলো শুদ্ধ হ'ব।
ঘৰত কাজিয়া পেচাল কেতিয়াও নালাগিব। সমাজখন শৃংখলাবদ্ধৰে এখন সমাজ, সুন্দৰ সমাজ চলি থাকিব। আৰু যদি তাকে নহয়, নিজৰ ল'ৰা ছোৱালীক যদি গালি গোলাজ পাৰি আছে, বস্তুটো যদি ঠেকাচা মাৰি যদি থৈ দিছে, কাঁহীখন যদি ইফালে যদি পেলাই দিছে, সংগ্ৰাস কৰি যদি অন্ন সিদ্ধগিৰি কৰিছে, সেই অন্ন খালে ঘৰখন বিশৃংখলা হ'ব, কাজিয়া পেচাল লাগিব, ইজনে সিজনৰ কথা নমনা হ'ব আৰু সমাজখনৰ কাৰো কথা কোনো নমনা হ'ব। এক কথা হ'ল খাদ্য। সেইকাৰণে মই আইসকলৰ প্ৰতি আহ্বান জনাইছো, পাকঘৰ সোমাওঁতে সদায় আপোনালোকে যি প্ৰাৰ্থনা জানে, যি ঘোষা জানে, যি নাম জানে, তাকে গাই থাকিব সকলো, যাতে অন্ন সোমাই যায়, সকলো ভগৱানৰ নাম সোমাই যায়। সেই অন্ন হ'লে আপোনালোকৰ ল'ৰা ছোৱালীও ভাল হ'ব। আজি ল'ৰা ছোৱালীয়ে কিয় পিতৃ মাতৃ সেৱা নকৰে? কিয় ল'ৰা ছোৱালীয়ে আজি বাপেক মাকক বুঢ়া বুঢ়ী বুলি কয়? এক খাদ্য জোখত এই কৰ্মবিলাক হৈছে। আজি আমাৰো পিতৃ মাতৃ আছে, আমি যদি কেনেবাকৈ আমাৰ পিতৃ মাতৃক দৰ্শন কৰোঁ, তেতিয়া আমি মাতৃৰ চৰণত ধৰি সেৱা জনাওঁ, দেউতাৰ চৰণত ধৰি আমি সেৱা জনাওঁ। যদি এটা সন্তানে যদি মাকৰ ভৰিত ধৰি এবাৰ সেৱা কৰে, গংগাত 7 বাৰ স্নান কৰিলে যি ফল পাব, আৰু সেই ফল মাকৰ ভৰিত ধৰি যি সন্তানে সেৱা জনাব, যি ল'ৰা ছোৱালীয়ে সেৱা জনাব, সেই ফল একেবাৰতেই পাব। সেইকাৰণে আমি সত্ৰাধিকাৰ গুৰুগাদীত বহিছোঁ। আমি গুৰুগাদীত বহি পেলাই ডাঙৰ মানুহ হোৱা নাই। আমি মা দেউতাৰ চৰণত ধৰি সেৱা কৰোঁ। আমি সদায় নাপাওঁ, কেতিয়াবা যদি অকস্মাত যদি পিতৃ মাতৃ দৰ্শন পাওঁ, চৰণ চুই সেৱা লওঁ। যাৰ প্ৰতি যি ল'ৰা ছোৱালীৰ প্ৰতি মাক দেউতাকৰ আশীৰ্বাদ থাকিব, সি অন্ধকাৰৰ পৰা পোহৰ মূৰ্তি হ'ব, সি জ্ঞানী হ'ব, সি ডক্টৰ ইঞ্জিনিয়াৰ হওক, এজন মহান ভকত হ'ব। আজি আপোনালোকৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে লগে বোপাই তই ডাঙৰ মানুহ হ'ব লাগিব, এনেকে ধৰণে নক'ব। বোপাই তই ভাল মানুহ হ'ব লাগিব। ডক্টৰ ইঞ্জিনিয়াৰ হৈও ই এজন ভকত হ'ব পাৰে। ডক্টৰ ইঞ্জিনিয়াৰ হৈও ই নামৰ মূলত বহি প্ৰসংগ কৰিব পাৰে, ভাগৱত পঢ়িব পাৰে। সেইকাৰণে আমাৰ সন্তান এজন ভাল মানুহ হওক বুলি আমি সদায় মূৰত হাত খুৱাই এই ল'ৰা ছোৱালীক অন্নমুঠি খুৱাব লাগে। এতিয়া আমাৰ সেইটো উল্টাটো হৈছে কি, মাকে দিব নিজৰ ল'ৰা ছোৱালীৰ হাতত মোবাইলটো। মোবাইল চাই চাই পেলাই যেতিয়া অন্ন খাব আৰু মোবাইলটো আঁতৰাই লৈ গ'লে সেই ল'ৰা ছোৱালীয়ে অন্ন নাখায়। সেই ল'ৰা ছোৱালীয়ে অন্ন নাখায়, খুৱাবও নোৱাৰে। কিয় হৈছে? প্ৰথমৰ পৰাই জন্ম হোৱাৰ পৰাই মই চকু মেলাৰ লগে লগে মোবাইল দেখুৱাই দিলে। চকু মেল খোৱাৰ লগে লগে মোবাইলটো দেখুৱাই দিলে। এতিয়া মোবাইলটোৰ ওপৰত গুৰুত্ব দিয়ে। মোবাইল নিদিলে অন্ন নাখায়। মোবাইলত কেনেকে ধৰণে এইবিলাক বিভিন্ন বস্তু দেখাই থাকিব, কাৰ্টুন চাৰ্টুন দেখুৱাই থাকিব। এইখিনি যে যশুমতী পেশীতে নয়ন জোৰাই, এই যে বৰগীতবিলাক আছে, মানে মাই খেলত গোপাল গোসাঁই, এই সুন্দৰ সুন্দৰ বৰগীতবোৰ আছে। মূৰটো পিহি পিহি আগৰ মোবাইল নাথাকাৰ সময়ত মাকে যেতিয়া ল'ৰা ছোৱালী মূৰত পিহি পিহি বৰগীতটো গাব, ঘোষাই ফাঁকি গাব, অন্নমুঠি খুৱাব। সেইকাৰণে আগতে এই সমাজখন সুন্দৰ আছিলে। কোনো ল'ৰা ছোৱালীয়ে আজি আপোনালোকৰ আইসকল এতিয়া সৰুৰ পৰা এটা ডাঙৰ হৈছে, বৃদ্ধ হৈছেগৈ, আপোনালোকেতো কেতিয়াও মা দেউতাক বুঢ়া বুঢ়ী বুলি চাগে কোৱা নাই। এতিয়া ল'ৰা ছোৱালীয়ে মা দেউতাক কয় বুঢ়া আৰু বুঢ়ী। শুনিবলৈ ভাল লাগেনে বাৰু? কেতিয়াও শুনিবলৈ ভাল নালাগে। মই কিন্তু একেবাৰে অন্তৰ সমান্বিতে এই শব্দটো বেয়া পাওঁ। যি মাক দেউতাকৰ কাৰণে ইমান কষ্টই আমাক ডাঙৰ দীঘল কৰিছে, এই পৃথিৱীখন আমি সকলো দেখা পাইছো। আৰু সেই মাক দেউতাকক যদি আমি কেনেবাকৈ বুঢ়া বুঢ়ী বুলি কওঁ, তেতিয়াহ'লে অন্তৰখন একেবাৰে দুখ লাগি যোৱা এটা বিষয়। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আপোনালোকে অন্নমুঠি অন্ততঃ পাকঘৰত ভালকৈ বনাওক। এই অন্নমুঠিৰ দ্বাৰাই ল'ৰা ছোৱালী ভাল হ'ব, আজি সমাজখন ভাল হ'ব। আজি যদি আমি ৰাস্তাত 4টা ল'ৰা যদি গোট খাই থাকে, সিহঁতে যদি চিগাৰেট খাই পেলাই যেতিয়া থাকে, মোৰ মনে কয় এই গাড়ীখন ৰখাই পেলাই, উপায় তোমালোকে যদি ইমান ধুনীয়া ল'ৰাকেইটাই যদি চিগাৰেট খাই থাকা, কেনেকে এই পৃথিৱীখন জীয়াই থাকিব? যদি মনত ভাবো, কিন্তু ক'বলৈও সাহস নহয়। যদি কয় আপুনি কোন, মোৰ পইচাই মই চিগাৰেট খাইছো, মোৰ পইচাই মই কাম কৰিছো, তেতিয়া মোৰ মৰ্যাদাটো ক'ত থাকিব? মই কোৱা কি কাৰণ হ'ব?